হেল্ল' মই কৌশিক দাই ৰাইজ মাজে মাজে ভ্লগ নাহিলে আকৌ আপোনালোকে পাহৰি যাব পাৰে তো সেইকাৰণে তো বাকী মই এতিয়া যাই আছোঁ কলেজত একদম এনেকুৱা মানে ৰ'দ দি আছে কি ক'ব আৰু তো তাতে আহিলোঁ মানে চাইকেল লৈ অ' চৰি গাইজ চাইকেল নহয় বে अच्छा 390 এডভেঞ্চাৰ হয় এইখন ठीक है समझ गया তো কলেজত অহা কাৰণটো আছিল মানে মাৰ্কশ্বিট দিব আজি তো তাৰ কাৰণে মাৰ্কশ্বিটখন লৈ পেলাই এতিয়া গৈ আছোঁ ঘৰত মানে আহিছিল লগবোৰ কাকো দেখুওৱা নহ'ল মানে সোনকালে আহিলোঁ আৰু ঘৰত মানে ঘৰত কিবা অলপমান কাম আছিল তো সেইকাৰণে আৰু এতিয়া মই 390 এডভেঞ্চাৰখন লৈ একদম আৰু এইফালে ৰাস্তা পূৰা অৱস্থা দেখা পাইছে পূৰা মানে ৰাস্তা বনাই থকা হৈছে তো তাৰ কাৰণে আৰু মোৰ মাথাৰ ওপৰত দেখা পাইছে নে সূৰ্যটো একদম अब देख तू अब तू गया बेटा बहुत तेज हो रहा है बहुत तेज हो रहा अब आए ना लाइन पे আৰু এতিয়া ঘৰত আহি পাই অলপ ৰেষ্ট লৈ তাৰপিছত বলক আজি আম খাওঁ মানে আম খাইছোঁ কিন্তু খাইছোঁ যদিও মানে ভিডিঅ' কৰা নাই এনেকুৱাকৈ তো বলক আমাৰে আম এতিয়া কাটি পেলাই ৰাস্তাত খাওঁ মানে আৰু বতৰটো দেখা পাইছে না গাইজ পূৰা একদম ক'লা কৰি আহিছে তো এতিয়া গৈ আছোঁ মেডিকেলৰ আগত মানে কিবা অনলাইন কৰিব লগা আছে মানে ইয়াৰ তো সেইকাৰণে আপোনালোকে কমেডি ভিডিঅ' চাব বিচাৰে নেকি যদি বিচাৰে কমেণ্ট কৰিব মানে পঠাবলৈ চেষ্টা কৰিম আৰু বলকচোন এতিয়া আৰু মানে গাইজ চাউণ্ড কোৱালিটিটো মানে এটা খাচ নাপাব পাৰে কাৰণ দি আছে বৰষুণ আৰু এইটো ভিডিঅ'টো মই 2 দিনমান পিছত এডিট কৰি আছোঁ মানে গাইজ ভিডিঅ' এডিট কৰিব ভইচ অভাৰ কৰিব তামা মালছি লাগি তো আৰু এতিয়া ঘৰত আহি পাই দেখা পালোঁ যে বতৰে দেখোন নতুন এটা ৰূপ ধাৰণ কৰিলে গাই ইমান মানে বতৰটো বদলি যায় তো আৰু আজি মিনি ব্লগটো ইয়াতে সমাপ্ত কৰি দিছোঁ